সকলো ছাত্ৰ ছাত্ৰীকে আজিৰ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আমি উপস্থিত আছোঁ টিংৰাই ৰজনীকান্ত বৰুৱা হাইস্কুলৰ বিজ্ঞান শিক্ষয়িত্ৰী শেৱালী হাজৰিকা বাইদেউৰ ওচৰত। নমস্কাৰ। বাইদেৱে আজি আমাক বলৰ সংজ্ঞা আগবঢ়োৱাৰ উপৰিও প্ৰেক্টিকেল এক্টিভিটিৰ দ্বাৰা কিছু আমাক ব্যাখ্যাও আগবঢ়াব। হয়, প্ৰথমে আমি বলৰ বৈজ্ঞানিক সংজ্ঞাটো দি লওঁ। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে বহীত বলৰ সংজ্ঞাটো লিখি ল'বা। বলৰ সংজ্ঞাটো হ'ল যাৰ প্ৰয়োগৰ ফলত অচল বস্তু এটাই গতি লাভ কৰিব পাৰে আৰু নাইবা সচল বস্তু এটাৰ গতিৰ দিশ সলনি হ'ব পাৰে আৰু নাইবা সচল বস্তু এটাৰ দ্ৰুতিৰ পৰিৱৰ্তন ঘটিব পাৰে আৰু নাইবা বস্তু এটাৰ আকৃতি আয়তন পৰিৱৰ্তন ঘটিব পাৰে, তাকেই বল বুলি কোৱা হয়। আচ্ছা বাইদেউ, এই যে সংজ্ঞাটো মাজে মাজে আৰু নাইবা শব্দকেইটা দিলে, এই শব্দকেইটা কিয় দিলে? হয়, ইয়াত বল প্ৰয়োগৰ ফলত যিবিলাক পৰিৱৰ্তন হ'ব পাৰে, ইয়াৰ এই পৰিৱৰ্তনসমূহৰ কেতিয়াবা এটা হ'ব পাৰে, নাইবা কেতিয়াবা কেইটামান হ'ব পাৰে, নাইবা কেতিয়াবা আটাইকেইটা পৰিৱৰ্তন হ'ব পাৰে। কিছুমান পৰিস্থিতিত ইয়াৰ এটাও নঘটিব পাৰে, সেইকাৰণে বাক্যসমূহত হ'ব পাৰে বা ঘটিব পাৰে আদি সম্ভাৱনাবোৰে দেখুওৱা হৈছে। হয়, কথাটো আমি প্ৰেক্টিকেলি প্ৰমাণ কৰি দেখুৱাটো উচিত নহয় জানো? হয়, তাৰ কাৰণে তুমি এই বলটো লোৱাচোন আৰু বলটোৰ ওপৰত হাতেৰে বল প্ৰয়োগ কৰি চোৱা। বল প্ৰয়োগ কৰিছোঁ মই। বল প্ৰয়োগ কৰাৰ ফলত ইয়াৰ আকৃতিটো পৰিৱৰ্তন হৈছে। হয়, এতিয়া এই গিলাচটোৰ ওপৰত হাতেৰে বল প্ৰয়োগ কৰি চোৱাচোন। একো পৰিৱৰ্তন কৰিব নোৱাৰিছোঁ গিলাচটোৰ ওপৰত। গিলাচটোৰ আকৃতি গিলাচটোৰ একো আকৃতি পৰিৱৰ্তন হোৱা নাই। আচলতে আপুনি এইটো কাৰণে কথাটো কৈছিলে নহয় জানো? হয়, ঘটিব পাৰে, হ'ব পাৰে। তাৰমানে ইয়াত আকৃতিটো পৰিৱৰ্তন হ'ল, কিন্তু ইয়াত আকৃতিটো পৰিৱৰ্তন নহ'ল। দুইটাতে বল প্ৰয়োগ কৰিছোঁ, এটাত আকৃতি পৰিৱৰ্তন হৈছে, এটাত আকৃতি পৰিৱৰ্তন হোৱা নাই। মানে সেই কাৰণে ঘটিব পাৰে বুলি সম্ভাৱনাটোহে দেখুওৱা। আচ্ছা, আমি এতিয়া বলৰ যিটো সংজ্ঞা তাৰ এটা উক্তি আমি প্ৰমাণ কৰি দেখালোঁ। বাকীকেইটা কেনেকৈ প্ৰমাণ কৰিব? বাকীকেইটা প্ৰমাণৰ কাৰণে তুমি এই বেলুনটো লোৱাচোন আৰু অলপ ফুলাই দিয়া। হ'বনে? হয়, এতিয়া দেখা গ'ল যে বল প্ৰয়োগৰ ফলত বেলুনটোৰ আয়তন আগতকৈ বঢ়া দেখা গৈছে। এতিয়া তুমি এই বটলটো লোৱাচোন, বটলটোৰ বল প্ৰয়োগ কৰি আয়তন বঢ়াব পাৰিনে নোৱাৰি চোৱাচোন বাৰু। নোৱাৰি এইটো। হয়, ইয়াত একো আয়তন বঢ়া নাই। সেইটো কাৰণে আপুনি কৈছিলে নহয় জানো যে আয়তন বাঢ়িব পাৰে, নহয় জানো? হয়, বেলুনটোত আয়তন বাঢ়িলে কিন্তু ইয়াত আয়তন নাবাঢ়িলে। ক'ৰবাত বাঢ়িব পাৰে, ক'ৰবাত নাবাঢ়িবও পাৰে। এইবাৰ আমি ব্যাখ্যা কৰিব লাগিব যে বল প্ৰয়োগ কৰিলে গতিশীল বস্তু এটাৰ দ্ৰুতি পৰিৱৰ্তন ঘটে, হ্ৰাস বৃদ্ধি ঘটে। এইটো আমি দেখুৱাব লাগিব। তাৰ কাৰণে আমি এই বলটো লৈছোঁ। এই বলটোত মই বল প্ৰয়োগ কৰি ইয়াত গতি দিবলৈ চেষ্টা কৰিছোঁ। মই বল প্ৰয়োগ কৰিলোঁ, যাৰ ফলত ই ৰৈ গ'ল, অৰ্থাৎ স্থিতিশীল অৱস্থালৈ আহিলে। ইয়াত দ্ৰুতি শূন্য হৈ গ'ল। আগৰ পৰা আমি বলটোৰ দ্ৰুতি শূন্য কৰিলোঁ, এতিয়া আমি দ্ৰুতি বৃদ্ধি কৰিম। মই বল প্ৰয়োগ কৰিলোঁ, দ্ৰুতি বৃদ্ধি হ'ল। বল প্ৰয়োগ কৰিলে যে অচল বস্তু এটাই গতি লাভ কৰে, সেইটোও আমি দেখুৱাব লাগিব। সেইটোও আমি দেখুৱাব পাৰিম। তাৰ কাৰণে আমি এটা কাৰ্যকলাপ কৰোঁ। এতিয়া কেৰামৰ ষ্টাইকাৰ লৈছোঁ, ই অচল অৱস্থাত আছে। ইয়াৰ ওপৰত আমি এতিয়া বল প্ৰয়োগ কৰিম, ই অচল অৱস্থা লাভ কৰিলে, অৰ্থাৎ গতি লাভ কৰিলে। এইবাৰ আমি বল প্ৰয়োগ কৰি দ্ৰুতি হ্ৰাস হোৱাটো দেখুৱাম। প্ৰথমতে বল প্ৰয়োগ কৰি ইয়াক গতিশীল কৰিম, গতিশীল কৰাৰ পিছত আকৌ বল প্ৰয়োগ কৰিম, তাৰ দ্ৰুতিটো হ্ৰাস হৈ স্পীড কমি যাব। ইয়াৰ গতিশীল হ্ৰাস হ'ব। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে আজিৰ ভিডিঅ'ত বল কাক কয় তাৰ সংজ্ঞা পালা, লগতে বলৰ সংজ্ঞাৰ ব্যাখ্যাও দেখা পালা। তোমালোকে ইয়াৰ পৰৱৰ্তী ভিডিঅ'ত বলৰ বিভিন্ন প্ৰকাৰৰ বিষয়ে জানিবলৈ সক্ষম হ'বা। আজিলৈ ইমানতে সামৰোঁ। তোমালোকৰ গৃহ কাৰ্য হিচাপে আমি এটা প্ৰশ্ন দিম। প্ৰশ্নটো হ'ল, বল প্ৰয়োগ কৰাৰ ফলত কি কি পৰিৱৰ্তন দেখা দিব পাৰে? এই প্ৰশ্নটোৰ উত্তৰ তোমালোকে লিপিবদ্ধ কৰি
তোমালোকৰ নিজৰ নিজৰ ছেকশ্যনৰ বিজ্ঞান শিক্ষকক দেখুৱাবা। ধন্যবাদ।